এটা বস্তু চাওক, মোৰ এইটো আঙুলিত যদি দুখ পাওঁ মই এইখিনিত, তো এই আঙুলিটো মই কাটি নেপেলাওঁ, কিন্তু মই কেনেকৈ আঙুলিটো ঠিক কৰিব পাৰি সেইটোৱে ভাবিম। সেইকাৰণে যে বহুত উন্নতিৰ ফালে যাই আছে আমাৰ দেশ ভাৰত, কিন্তু এই য'ত নেকি আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কেইখনমান নতুন বিদ্যালয় স্থাপন কৰি উলিয়াইছে, তেওঁৰ নেতৃত্বত মানে এই বিদ্যালয়কেইখন স্থাপন কৰা হৈছে। সেইবাবে মই ভাবিলোঁ আজি আমাৰ গাঁৱৰ যিখন বিদ্যালয়ত আমি পঢ়ি ডাঙৰ হৈছোঁ সেই বিদ্যালয়খনৰ মানে কিছু অৱস্থা দেখুৱাওঁ। যিহেতু এনেকুৱা হয়তো বিদ্যালয় প্ৰত্যেকখন গাঁৱতে আছে LP স্কুল, তো এনেকুৱা বিদ্যালয়সমূহ যাতে আৰু উন্নত কৰে, যিহেতু প্ৰত্যেকজন গাঁৱৰ প্ৰত্যেকজন শিশুৰ ভৱিষ্যত এই LP স্কুলসমূহৰ পৰাই আৰম্ভ হয়। তেওঁলোকৰ জীৱনৰ পাতনি এই বিদ্যালয়বোৰৰ পৰাই আৰম্ভ হয়। সেইবাবে মই এই ভিডিঅ'টোত মানে দেখুৱাম মই পঢ়া বিদ্যালয়খনৰ অৱস্থা বৰ্তমান কেনেকুৱা আৰু আমি পঢ়াৰ সময়ত কেনেকুৱা আছিল। এইখন আমাৰ পঢ়াশালী LP স্কুল, এই স্কুলখনতে আমি পঢ়িছিলোঁ। ৰ'ব এটা ভিডিঅ' বনাম ইয়াতে। মই আছোঁ বৰ্তমান মোৰ সৰু থাকোঁতে যিখন স্কুলত পঢ়িছোঁ সেই স্কুলখনৰ সন্মুখত। এই স্কুলখনত এটা মানে ভিডিঅ'টো আজি এইকাৰণে মই বনাব আহিছোঁ, মানে ইয়াতে মানে বহুত কিবা কিবি চেঞ্জ হৈছে মানে এই ঠাইখিনিত বা এই স্কুলখনৰ মানে আশে পাশে, কিন্তু এটা বস্তু মানে মই দেখুৱাই আছোঁ ৰ'ব। এতিয়া চাওক নতুনকৈ এইবিলাক ৱাল চোৱাল হৈ গৈছে, ইয়াতে এইটো জিৰণি ঘৰ, এইবিলাক কিবা কিবি ৱাল হৈছে, গোটেইফালে নাই কিন্তু মানে কিছুমান ঠাইতে হৈছে। আৰু এইটো আমি যেতিয়া পঢ়ি আছিলোঁ স্কুলখনত তেতিয়া এই ক্লাছ 5 নেকি এইটো, এতিয়া মানে যিহেতু LP স্কুলত ক্লাছ 5 আহিছে, তো এইটো নাছিল, এইটো বনাইছে। তাৰপিছত এইবিলাক আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া এইটোও আছিল অংগনবাড়ী। এইটো এইবিলাক আমি থাকোঁতে হৈছিলে কিছুমান বস্তু, এইবিলাক আমি পোৱা নাছিলোঁ এইটো। তো এই স্কুলটো মানে মই দেখুৱাই আছোঁ এইকাৰণে যে বহুত উন্নতিৰ ফালে যাই আছে আমাৰ দেশ ভাৰত, কিন্তু এই য'ত নেকি আমাৰ ল'ৰা ছোৱালীবোৰে নতুন প্ৰজন্ম তেওঁলোকৰ ভৱিষ্যত আৰম্ভ হয়, ভৱিষ্যত গঢ়ে, শিক্ষা গ্ৰহণ কৰে, সেই বিদ্যালয়বিলাকৰ অৱস্থা এনেকুৱা। এই চাওক আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া মানে কি হৈছিল, এই দৰ্জা খিৰিকীবিলাক মানে অৱস্থা বেয়া হৈ যায় আছিল, ভাঙি যায় আছিল, অলপ অৱস্থাটো বেয়া আছিল কণ্ডিশ্যনটো, কিন্তু এতিয়া এইবিলাকত এই নাই, মানে দৰ্জা খিৰিকী একেবাৰে নাহিয়ে। আৰু আমি যেতিয়া পঢ়ি আছিলোঁ এই স্কুলখনত তেতিয়া এই চাওকচোন এতিয়া কেইখন বেঞ্চ আছে ইয়াত এইখিনি মাত্ৰ বেঞ্চ, এইখিনি। তেনেহ'লে ভাবি চাওক ইয়াত ছাত্ৰ কিমানজন আছে এতিয়া পঢ়ি থকা ছাত্ৰ, মানে ক্লাছ ধৰি লওক 1ৰ পৰা প্ৰথম শ্ৰেণীৰ পৰা ক্লাছ 4ৰ্থ শ্ৰেণীলৈ তো কিমানজনমান হ'ব ভাবি চাওক এইখিনিত। কিন্তু আমি যেতিয়া ইয়াতে পঢ়ি আছিলোঁ সৰু থাকোঁতে তেতিয়া ইয়াতে বহুত আছিল, বেঞ্চ আছিল, ছাত্ৰ ছাত্ৰীও ভালেখিনি আছিল। তেতিয়া বেছি প্ৰাইভেট স্কুলৰ মানে হেৰি হোৱা নাছিল, জন্ম বুলি ক'লোঁ, বেছি প্ৰাইভেট স্কুলৰ জন্ম হোৱা নাছিল, বেছি প্ৰাইভেট স্কুল নাছিল। তেতিয়া কি হৈছিল, এটা মানে মানুহখিনিৰ এটা চিন্তা আছিল যে প্ৰাইভেট ইয়াতে মানে পঢ়িব দিব লাগিব বা ইয়াতে আহিব, আৰু তেনেকৈয়ে ইয়াতে পঢ়িছিল। এই ওপৰত চাওক বৰষুণ আহিলে ইয়াতে ছাত্ৰ ছাত্ৰীখিনিৰ কি অৱস্থা হয়। ইমান ডেভেলপমেণ্ট হৈ থকা এখন দেশত যদি এখন বিদ্যালয়ৰ অৱস্থা এনেকুৱা হয় তেনেহ'লে কি ডেভেলপমেণ্ট হৈছে সেইটো মানে ভাবিবলগীয়া কথা। তো এতিয়া এনেকুৱা বস্তু কিছুমান দেখুৱালে বহুতে ক'ব মই বাংলাদেশী ছাপৰ্টাৰ, মই এণ্টি নেশ্যনেল কিবা কিবি। আচলতে সেইটো নহয়, আমি কিছুমান বস্তুত মাত মাতোঁ বা আমি দেখুৱাওঁ বা কওঁ আমি যেন চৰকাৰে সেইটো গুৰুত্ব মানে যিখিনি মানুহে মাত মাতে তো সেইটো গুৰুত্বপূৰ্ণ কথা বুলি ভাবি যেন সেই বস্তুটো ভুলটো শুধৰণি কৰে। তো সেইটো কাৰণে তো এইটো বিদ্যালয় ইয়াত আগতে কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা অৱস্থা তো এইখিনি দেখুৱালোঁ। এই যে বিদ্যালয়খন দেখুৱালোঁ LP স্কুলখন আমি পঢ়া, তো এই বিদ্যালয়খনত আগতে আমি পাইছিলোঁ 2জন শিক্ষকে, মানে এগৰাকী বাইদেউ আৰু এগৰাকী শিক্ষকে পাঠদান কৰিছিল। চাওক ইমান ডেভেলপমেণ্টৰ ফালে আগবাঢ়ি আছে প্ৰত্যেকখন দেশ, কিন্তু আমাৰ যদি এই শিক্ষা ব্যৱস্থা যদি এনেকুৱা অৱস্থা থাকে, এতিয়াও 2গৰাকী শিক্ষয়িত্ৰীয়ে পাঠদান কৰিব লগা হয়, 5টাকৈ ক্লাছ, তো কেনেকৈ শিকিব ল'ৰা ছোৱালীয়ে, কি শিকাব এনেকুৱা অৱস্থা হয়। তো যিখিনি মানে প্ৰাইভেট স্কুলত প্ৰথম শ্ৰেণীৰ পৰা 5ম শ্ৰেণীলৈ যিখিনি মানে শিকে LP স্কুলত মানে সেইখিনি নিশিকে বুলি ক'ব পাৰি। তো এনেকুৱা
তো চৰকাৰী বিদ্যালয়বিলাক বন্ধ কৰাৰ ঠাইত যদি কিছুমান ব্যৱস্থা লয়, শিক্ষক শিক্ষয়িত্ৰী অলপ ব্যৱস্থাটো বেছিকৈ কৰে, অলপ দায়িত্ব যদি লয় ভালকৈ, তেনেহ'লে বিদ্যালয় বন্ধ কৰিব লগা নাই। আৰু কিছুমান বিদ্যালয় বন্ধ কৰি আছে, ৰিজাল্ট বেয়া বোলে কিবা কিবি। তো ৰিজাল্ট বেয়া, সেইটোৰ কাৰণে যদি বিদ্যালয়খন বন্ধ কৰি দিয়ে, তেনেহ'লে সেই যিখিনি ঠাইত বন্ধ কৰিব বিদ্যালয়খন, ল'ৰা ছোৱালীখিনিয়ে মানে কি কৰিব? তো এইবিলাক বস্তু আচলতে ভাবি চাব লাগে। এটা বস্তু চাওক, মোৰ যিটো আঙুলিত যদি দুখ পাওঁ মই এইখিনিত, তো এই আঙুলিটো মই কাটি নেপেলাম, কিন্তু মই কেনেকৈ আঙুলিটো ঠিক কৰিব পাৰি সেইটোৱে ভাবিম। তো এনেকৈ কিছুমান ব্যৱস্থা ল'ব পাৰে। বহুত আগবাঢ়ি আছে চীনৰ নিচিনা দেশ, জাপানৰ নিচিনা দেশ। তো সেই দেশবিলাকৰ পৰা অলপ কিছুমান পৰামৰ্শ লৈ আমাৰো এই শিক্ষা ব্যৱস্থা, শিক্ষাখণ্ড কেনেকৈ উন্নত কৰিব পাৰি, তো সেইবোৰ ভাবিব লাগে। এই বিদ্যালয় বন্ধ কৰিলে এই বিদ্যালয়বিলাক কিছুমান মানে বিদ্যালয়ৰ লগত মাৰ্চ কৰি আছে, একত্ৰিত কৰি আছে। এইবিলাক কৰিলে মোৰ মতেদি মই নাভাবোঁ যে মানে ডেভেলপমেণ্ট হ'ব বা শিক্ষা ব্যৱস্থা ভাল হ'ব। তো শিক্ষা ব্যৱস্থা ভাল কৰিব লাগিলে কিছুমান অন্য দেশৰ পৰা আমি প্ৰেৰণা ল'ব লাগিব, এনেকৈ কৰিব লাগিব। এইটো 15/72 নং হতাপাৰা প্ৰাথমিক বিদ্যালয়, কামাৰিগুৰি, ডাকঘৰ গভৰ্ণৰ, জিলা বৰপেটা, শিক্ষাখণ্ড গভৰ্ণৰ, স্থাপিত 1978। তো বহুত পুৰণা হয় বিদ্যালয়খন, বহুত মানে পুৰণা। তো অলপ ডেভেলপমেণ্টৰ ফালে যদি আগবাঢ়িছে দেশ, তো এই বিদ্যালয়বিলাক, স্কুলবিলাক ডেভেলপমেণ্ট হ'ব লাগে। ইয়াৰ পৰাই ল'ৰা ছোৱালীবিলাক, আমাৰ শিশুবিলাকে ইয়াৰ পৰাই নিজৰ জীৱনৰ মানে যি শিক্ষাৰ এই যাত্ৰা আৰম্ভ কৰে।